পানীপুৰি ৰেচিপিটোলৈ সকলোকে স্বাগতম জনালোঁ। মিক্সিৰ জাৰত এমুঠি ধনিয়া, এমুঠি পদিনা, 2 বা 3টা কেঁচা জলকীয়া, 1 ইঞ্চি আদা, জোখ অনুসৰি নিমখ আৰু ক'লা নিমখ, হিং আধা চামুচ আৰু 4-5 চামুচ পানী দি এটা পেষ্টৰ তৈয়াৰ কৰি ল'লোঁ বা চাটনি বুলি ক'ব পাৰি। এতিয়া আন এটা পাত্ৰলৈ চাটনিখিনি ঢালি ল'লোঁ। তাতে 1 লিটাৰ পানী মিহলাই ল'লোঁ। সকলোখিনি ভালদৰে মিহলাই ল'লোঁ। তাত এচামুচ ক'লা নিমখ, 2 চামুচ গুড় পাউডাৰ, এচামুচ চাট মছলা, অকণমান জালুক গুড়ি, 3-4 চামুচ তেঁতেলীৰ পানী দি সকলোখিনি ভালদৰে মিহলাই ল'লোঁ। আৰু পানীখিনি ছাইডত থৈ আন এটা পাত্ৰত আগতে সিজাই থোৱা মটৰ লৈ ল'লোঁ। তাতে এটা আলু, সিজোৱা আলু সৰু সৰুকৈ কাটি মিহলাই ল'লোঁ। এটা মিহি মিহিকৈ কটা পিঁয়াজ, তেঁতেলী পানী 3-4 চামুচ, আদা 1 ইঞ্চি পিহি লোৱা, জিৰা পাউডাৰ, জোখ অনুসৰি নিমখ, চাট মছলা, গুড় পাউডাৰ আৰু জলকীয়া গুড়ি মিহলাই ল'লোঁ। তেঁতেলীৰ চাটনি থাকিলে তেঁতেলীৰ চাটনিও মিহলাই ল'ব পাৰিব। এয়া চব মছলাৰ ৰেডি হৈ গ'ল পুৰিৰ বাবে। পুৰিখিনি বজাৰৰ পৰা কিনি অনা আছিল। কেৰাহীত তেল গৰম কৰি পুৰিখিনি ভাজি ল'লোঁ। প্ৰথমতে তেলখিনি ভালদৰে গৰম কৰি ল'ব, তাৰপিছত গেছটো কমাই ল'ব। এবাৰত 2-3খনকৈ পুৰি ভাজিব পাৰিব আৰু কেইবাটাও বেটছত পুৰিখিনি ভাজি ৰেডি কৰি ল'ব। এয়া চব ধুনীয়াকৈ ফুলি আহিছে পুৰিখিনি। পুৰি ভজা হ'লে পুৰিৰ ওপৰ অংশটো ভাঙি তাত মছলাখিনি ভৰাই পানী দি পৰিয়ালৰ সকলোৰে লগত এনজয় কৰক। ধন্যবাদ।